खुलुमबाय इनसाइडनि बर'आव आं मिथु बर' थांनाय 19 सेप्तेम्बरनिफ्राय गोमानानै थानाय बाक्सा जिल्ला फाख्रिगुरि गामिनि मकबुल हुसेननि गोथै देहाखौ नगाव जिल्लानि पाथरिघाटआव मोनदों। बाक्सा जिल्ला सालबारि महकुमानि सिङाव थानाय फाख्रिगुरि गामिनि मकबुल हुसेना गुवाहाटी नोगोरमायाव गारि सालायोमोन आरो बियो थांनाय 19 सेप्तेम्बर खालि गुवाहाटीनिफ्राय न' फारसे फैबाय थानाय समाव AS01 MC 5305 नम्बरनि एल्ट' गारिजों लोगोसे गोमानानै दंमोन। उननि समाव नखरनि सुबुंफोरा सालबारि थानाजों लोगोसे जालुकबारि थानायावबो एजाहार होदोंमोन। बे एजाहारनि सायाव बिथा खालामनानै पुलिसनि संदाननायाव गलाघाट जिल्लानि मेरापानि पुलिसा 3 सुबुंखौ खायो। खानो हानाय 3 सुबुंनि मुंखौ बिकास ताती, प्रदीप बर्मन आरो रन्जित हाजरिका होनना मिथिहोदों। बे समाव मकबुल हुसेनखौ बुथारनाय 3 दायनिगिरिफोरखौ सालबारि थानायाव लाबोनानै सेबबाय थानाय जादों होनना मिथिहोयो। আমাৰ সালবাৰী পুলিচ ষ্টেচনত যোৱা 23 তাৰিখে এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে ৰিগাৰ্ডিং মিচিং মকবুল হুছেইন নামৰ এজন যুৱক সালবাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল বুলি আমাৰ সালবাৰী থানাত এটা কেছ তেখেতসকলৰ অভিভাৱকে দিছিলে। আৰু তাৰপিছত আমি গোটেই কেছটো তদন্ত কৰোঁতে গম পালোঁ যে অলৰেডি জালুকবাৰী আউটপোষ্টত 19 তাৰিখেই তেওঁৰ মকবুলৰ ঘৈণীয়েকে এটা নিৰুদ্দেশ সম্পৰ্কীয় এটা ইনফৰমেশ্যন তাত দিছিলে। আমি তেনেকৈ ঠিক যোগাযোগ কৰোঁতে গোটেই তথ্য পাতিখিনি আমি ল'লোঁ আৰু ঘৈণীয়েকক বা তেখেতৰ যিখিনি ফেমিলি মেম্বাৰক সোধপোছ কৰোঁতে আমি বিভিন্ন ধৰণৰ ক্লু পালোঁ। আৰু ঠিক তেনেতেই আমি গম পালোঁ যে মেৰাপানী পুলিচ ষ্টেচনৰ আণ্ডাৰত 3 গৰাকী ব্যক্তিক তাৰে মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এখন এল্ট' কাৰ বিক্ৰী কৰা সন্দৰ্ভত। আৰু সেই সময়ত আমি লগে লগে আমাৰ স্থানীয় পুলিচ প্ৰশাসনে আমি যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছতেই তেখেতসকলৰ গোটেই ডিটেইলছবিলাক আমি পালোঁ আৰু মকবুলৰ যিখিনি কানেকশ্যন আছিলে যিখিনি যোগাযোগ আছিলে সেই যি 3জন তাত এৰেষ্ট হৈছিলে তেওঁলোকৰ লগত আমি যোগাযোগ পালোঁ। বিভিন্ন ধৰণৰ তথ্য পোৱাৰ পিছত আমি ইমিডিয়েটলি আমাৰ তদন্তকাৰী বিষয়াতালৈ ৰাওনা হ'ল আৰু সেই 3জন আসামীক আমি সালবাৰীলৈ লৈ আহিলোঁ আৰু ইয়াত আমি ৰিমাণ্ডত আনিলোঁ। ৰিমাণ্ডত অনাৰ পিছত আমাৰ যিটো টীম আছিলে IO আমাৰ OC সালবাৰীৰ সকলোৱে টীমটোৱে আমি গোটেই বস্তুটো নেৰানেপেৰাকৈ লাগি থাকি যোৱাকালি আমি এই তথ্যটো আমি উদ্ঘাটন কৰিবলৈ সক্ষম হ'লোঁ যে যিজন মকবুল হুছেইন বুলি যিজন আছিলে ভিক্টিম যি নিৰুদ্দেশ হৈ আছিলে তাক এই 3 গৰাকী আসামীৰ ভিতৰত বিকাশ তাঁতী আৰু প্ৰদীপ বৰ্মন এই 2 গৰাকীয়ে গাড়ীখন ভাড়া কৰিলে। সেই 19 তাৰিখে ৰাতি ভাড়া কৰি নি পেলাই নগাঁৱৰ ওচৰত ইটাচালি আউটপোষ্টৰ আণ্ডাৰত পাথৰি নামৰ জেগাটোত তেওঁলোকে তাক মানে গাড়ীৰ ভিতৰতে মানে হত্যা কৰিলে, গামোচাৰে চেপি ডিঙিত হত্যা কৰিলে আৰু ডেড বডিটো পেলাই থৈ গ'ল। আৰু ইমিডিয়েটলি আমি কালিয়ে নগাঁও আৰক্ষীৰ লগত কথা বতৰা পাতি এই ডেড বডিটো আমি ফটো চালোঁ আৰু পৰিয়ালৰ লোকেও চাওঁতে আমি গম পালোঁ যে সেই ডেড বডিটো মকবুল হুছেইনৰে হয়। আৰু এতিয়া আমাৰ তদন্ত চলি আছে। আমি আৰু এই গোটেই চক্ৰটোত আৰু বিভিন্ন ধৰণৰ মানুহ জড়িত থাকিব পাৰে, তদন্তত সেই কথাটো ওলাব। ইতিমধ্যে আমাৰ ওচৰত আমি 3 গৰাকী আমি আসামীক ইতিমধ্যে আমি আটক কৰিছোঁ, এৰেষ্ট কৰিছোঁ এই সন্দৰ্ভত ৰিমাণ্ডত আছে। আৰু আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ আৰু কিছু টাইম লাগিব আৰু ইয়াত কোন মানুহ জড়িত আছে, কেনেকৈ ক'ত কি কৰিলে, গাড়ীখন মেৰাপানীৰ ক'ত বিক্ৰী কৰিলে, ইতিমধ্যে তেনেকুৱা ধৰণৰো তথ্য আমি সম্বেদ লাভ কৰিছোঁ। এইখিনি বৰ্তমান ক'বলগীয়া।